আপোনালোকক সকলোকে মোৰ ফালৰ পৰা প্ৰণিপাত জনাইছোঁ আৰু এই আছিল আমাৰ বৃহস্পতিবাৰৰ হৈ যোৱা অখণ্ড নাম কীৰ্তনৰ শোভাযাত্ৰা। প্ৰথমৰ পৰা ভিডিঅ'টি চাবলৈ হ'লে আহকচোন বাৰু মোৰ লগতো যাব। আৰু এনেকৈ আমি দেখিব পাইছোঁ শোভাযাত্ৰা কৰিবলৈ আৰম্ভ কৰিছোঁ। এনে দেখিব পাইছে ৰাধিকা আছে, গুণেশ্বৰী আছে, ৰূপেশ্বৰী, সৰস্বতী আৰু এনেকৈ দেখিছে ৰাধা কিমান ধুনীয়াকৈ কথা আৰু এনেকৈ দেখিছে আৰু গোপীসকল আছে। তাৰে মাজত দেখিব কিমান ধুনীয়াকৈ হাঁহি মাৰিব। এতিয়া হাঁহি মাৰিলে আপোনালোকৰ মন আনন্দ লাগিব। আৰু এনেকৈ দেখিব ৰেলীৰ পিছতে ৰেলী, টমটম আৰু টমটমৱালা বৰ আনন্দিত। লগত আছে মোৰ দাদা মানে এইখনৰ আছে সদস্য মানে মেম্বাৰ, এজন মেম্বাৰ হয়। এই মেম্বাৰৰ লগত মই কথা পাতি আছোঁ। মেম্বাৰে বৰ ভাল পাই আছে। মই জাষ্ট ফটো মানে ভিডিঅ'গ্ৰাফি কৰি আছোঁ। এনেকৈ দেখিব দাদাৰ পৰা কিছুমান লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰো কৰি দিবা। আৰু এনেকৈ ফাইনেলি আমি ঘাটত আহি পাই গ'লোঁ, য'ত মানে আমি শোভাযাত্ৰা কৰোঁতে যি যমুনাৰ পাৰত যাব লাগে, যি কলহৰ ধাৰা পানী উঠাব লাগে, সেই অৱশ্যে আমি ঘাটত পালোঁ। এনেকৈ দেখিছোঁ বৰগাং নদীৰ কাষতে আছে ব্ৰহ্মপুত্ৰ। এনেকৈ হ'ল শান্তিপুৰ এৰিয়া। এখন হৈছে ধুনীয়া, দেখিব পাইছে কিমান ধুনীয়া ধুনীয়া মানুহ লগ পাইছে। আৰু ইয়াত আছে ৰাধিকা, কৃষ্ণ, ৰাধিকা আৰু কোনফালে কি চাব, সকলোৱে হাই হাই বাই দিয়ে। এনেকৈ দেখিব পাইছে গোপিনী আৰু এনেকৈ দেখিব পাইছে আৰু সুন্দৰী সুন্দৰী গোপী পাব। আহক মোৰ লগত ভিডিঅ'টি সম্পূৰ্ণ চাব। আহকচোন চাই লওঁ। এয়া দেখিব পাইছে গোপী ৰাধা ঘূৰি আছে, কৃষ্ণ আৰু এনেকৈ দেখিব পাইছে হাই হেল্ল' দি আছে। চ' আৰু এয়া দেখিব পাইছে বৃন্দাবনৰ ধৰে আৰু এখন বৃন্দাবন পালোঁ আমি। এয়া দেখিব যমুনাৰ পাৰত বহি আছে সকলো বৃন্দাবনৰ নাৰী, আমাৰ কাৰণে সকলোৱে দেৱী। আৰু এনেকৈ দেখিব পাইছে কিমান ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিছে। আৰু এনেকৈ দেখিব পাইছে কলিযুগৰ দ্বাৰা চেল্ফি উঠা। আহকচোন চেল্ফি উঠা চাই লওঁ। এনেকৈ দেখিব চেল্ফি উঠি আছে আৰু কি চাব সিহঁতৰ, দেখিব পাইছে থিংকিং কিমান ধুনীয়া। আৰু এনেকৈ দেখিব পাইছে এফালে চেল্ফি মডেল, তাতে মোবাইলৰ ওচৰত হাই হাই আৰু কি ক'বা আৰু বুজিছাই নহয়। এনেকৈ দেখিব পাইছে কিমান ধুনীয়াকৈ আমাৰ ৰেলী হৈছিল। আৰু এখন আপোনালোকৰ ভিডিঅ'টি যদি ভাল লাগিছে সঁচাই আৰু চাব পাৰিব। আহক আমি আপোনালোকক দেখাম সৰু সৰু ৰাধিকা। আহক এনেকৈ দেখিব পাইছে টমটমত আছে ৰাধিকা, হৰে ৰাম হৰে কৃষ্ণ। আপোনালোকে চাব পাৰিব ইমান ধুনীয়া ধুনীয়া আমাৰ ভণ্টিহঁত। আৰু এনেকৈ দেখিব পাইছে ৰাধে ৰাধে অঁ দেখিব পাইছে ৰাধে ৰাধে ক'লে। আৰু এনেকৈ কিমান মিচিকি হাঁহি। আপোনালোকৰ ভিডিঅ'টি ভাল লাগিছে যদি অৱশ্যেই লাইক কমেণ্ট শ্বেয়াৰ কৰিব।